নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি প্ৰথম কোৱেশ্চনটো সুধিছে সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন সি চক্ৰশিলা সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম হ'ল চক্ৰশিলা অভয়াৰণ্য নেক্সট কোৱেশ্চন গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত কি সুধিছে গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত অপশন দিছে কাৰ্বি আংলং যোৰহাট মৰিগাঁও গোলাঘাট ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন এ কাৰ্বি আংলং গৰমপানী অভয়াৰণ্যখন কাৰ্বি আংলং জিলাত অৱস্থিত পিছৰ কোৱেশ্চনটো সুধিছে অসমৰ কোনখন ঠাইক সত্ৰৰ নগৰী হিচাপে জনা যায় কি সুধিছে অসমৰ কোনখন ঠাইক সত্ৰৰ নগৰী হিচাপে জনা যায় অপশন দিছে মাজুলী যোৰহাট বৰপেটা গোলাঘাট ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন সি বৰপেটা জিলাখনক সত্ৰৰ নগৰী হিচাপে জনা যায় নেক্সট কোৱেশ্চন অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন বি যোৰহাট অসম মহিলা বিশ্ববিদ্যালয়খন যোৰহাটত অৱস্থিত নেক্সট কোৱেশ্চন নলিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল অপশন দি আছে অলকানন্দ ভানুমতি জোনাকী মঞ্চলেখা ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন এ অলকানন্দাৰ বাবে নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চন অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি অপশন দি আছে নগাঁও যোৰহাট বৰপেটা গোলাঘাট ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন এ নগাঁও নেক্সট কোৱেশ্চন ভাৰতৰ লোকনায়ক বুলি কাক আখ্যা দিয়া হয় অপশনত দি আছে জয়প্ৰকাশ নাৰায়ণ জৱাহৰলাল নেহেৰু মহাত্মা গান্ধী ৰবীন্দ্ৰনাথ ঠাকুৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন এ জয়প্ৰকাশ নাৰায়ণ ভাৰতৰ লোকনায়ক বুলি কাক জনা যায় জয়প্ৰকাশ নাৰায়ণক পিছৰ কোৱেশ্চনটো সুধিছে উৰিষ্যাৰ ৰাজধানী চহৰৰ নাম কি সুধিছে উৰিষ্যাৰ ৰাজধানী চহৰৰ নাম কি ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন সি ভুৱনেশ্বৰ উৰিষ্যাৰ ৰাজধানী চহৰখনৰ নাম হ'ল ভুৱনেশ্বৰ নেক্সট কোৱেশ্চন লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক কি বুলি জনা যায় কি সুধিছে লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক কি বুলি জনা যায় অপশন দি আছে ৰাজঘাট বিজয়ঘাট শান্তিপুৰ শক্তিস্থল ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন বি বিজয়ঘাট লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলৰ নাম হ'ল বিজয়ঘাট পিছৰ কোৱেশ্চনটো সুধিছে ভাৰতৰ ক'ত ৰাষ্ট্ৰীয় পুথিভঁৰালটো অৱস্থিত মানে ভাৰতৰ ৰাষ্ট্ৰীয় পুথিভঁৰালটো ক'ত অৱস্থিত অপশন দিছে গুৱাহাটী কলকাতা বাংগালোৰ পাটনা ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন বি কলকাতা ভাৰতৰ ৰাষ্ট্ৰীয় পুথিভঁৰালটো কলিকতাত অৱস্থিত পিছৰ কোৱেশ্চনটো সুধিছে আগ্ৰা কোন নদী পাৰত অৱস্থিত অপশন দিছে গংগা নদী যমুনা নদী কৃষ্ণা নদী ব্ৰহ্মপুত্ৰ নদী ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন বি যমুনা নদী পাৰত আগ্ৰা চহৰখন অৱস্থিত নেক্সট কোৱেশ্চন অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত অপশন দিছে উত্তৰ প্ৰদেশ ৰাজস্থান জম্মু কাশ্মীৰ বিহাৰ ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন সি জম্মু আৰু কাশ্মীৰত অমৰনাথ মন্দিৰটো অৱস্থিত পিছৰ কোৱেশ্চনটো সুধিছে তৰাইনৰ দ্বিতীয় যুদ্ধ কিমান চনত সংঘটিত হৈছিল অপশন দি আছে 1192 চনত 1195 চনত 1126 চনত 1128 চনত ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন এ 1192 চনত তৰাইনৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল আৰু প্ৰথমখন সংঘটিত হৈছিল 1191 চনত পিছৰ কোৱেশ্চনটো সুধিছে দিবাং ভেলী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত অপশন দিছে অসম অৰুণাচল প্ৰদেশ উত্তৰ প্ৰদেশ ৰাজস্থান ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন বি অৰুণাচল প্ৰদেশ দিবাং ভেলী অভয়াৰণ্যখন অৰুণাচল প্ৰদেশ ৰাজ্যত অৱস্থিত নেক্সট কোৱেশ্চন অসমৰ ক'ত কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ আছে ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন এ যোৰহাটত অসমৰ কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰটো অৱস্থিত যোৰহাটত পিছৰ কোৱেশ্চনটো সুধিছে দেৱদাস নামৰ বাংলা চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল অপশন দি আছে জ্যোতিপ্ৰসাদ আগৰৱালা জুবিন গাৰ্গ ৰবীন্দ্ৰনাথ ঠাকুৰ প্ৰমথেশ বৰুৱা ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন ডি প্ৰমথেশ বৰুৱা দেৱদাস নামৰ বাংলা চলচ্চিত্ৰখন পৰিচালনা কৰিছিল প্ৰমথেশ বৰুৱাই নেক্সট কোৱেশ্চন ৰাজেশ্বৰ সিংহৰ আহোম নাম কি অপশন দি আছে চোৰমফা চুকামফা চুকাফা ৰুদ্ৰসিংহ ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন এ চোৰামফা
ৰাজেশ্বৰ সিংহৰ আহোম নাম আছিল চুৰামফা নেক্সট কুৱেশ্যন খেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি কি সুধিছে খেন বা হেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি অপশ্যন দিছে নীতিপাল পুষ্যবৰ্মন নীলধ্বজ ৰুদ্ৰসিংহ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি নীলধ্বজ খেন বা হেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম আছিল নীলধ্বজ নেক্সট কুৱেশ্যন নৰকাসুৰক কোনে বধ কৰিছিল অপশ্যন দিছে অনিৰুদ্ধ শিৱই শ্ৰীকৃষ্ণ বলোৰাম ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি শ্ৰীকৃষ্ণ নৰকাসুৰক বধ কৰিছিল শ্ৰীকৃষ্ণই নেক্সট কুৱেশ্যন সমাংকান উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে কি সুধিছে সমাংকান উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ কাৰ্বিসকলে সমাংকান উৎসৱ উদযাপন কৰে কাৰ্বি জনগোষ্ঠীৰ লোকসকলে নেক্সট কুৱেশ্যন ৱাংগালা উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে কি সুধিছে ৱাংগালা উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে অপশ্যন দিছে কাৰ্বিসকলে আহোমসকলে বড়োসকলে গাৰোসকলে ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি গাৰোসকলে গাৰোসকলে ৱাংগালা উৎসৱটো উদযাপন কৰে নেক্সট কুৱেশ্যন বৰ্তমান অসমৰ কোনখন জিলাত জনসংখ্যা আটাইতকৈ বেছি ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি নগাঁও জিলা বৰ্তমান জনসংখ্যা থকা আটাইতকৈ ডাঙৰ জিলাখনে হ'ল নগাঁও জিলা নেক্সট কুৱেশ্যন তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ অপশ্যন দিছে কপিলী বেকী সোৱণশিৰি দিখৌ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আটাইতকৈ ডাঙৰ উপনৈখন হ'ল সোৱণশিৰি আৰু দক্ষিণ পাৰৰ হ'ল কপিলী নেক্সট কুৱেশ্যন মেলেৰিয়া ৰোগ সৃষ্টিকাৰী অনুজীৱবিধৰ নাম কি অপশ্যন দিছে ভাইৰাছ বেক্টেৰিয়া পটজোৱা ভেঁকুৰ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি পটজোৱা মেলেৰিয়া ৰোগ হোৱা সৃষ্টিকাৰী অনুজীৱবিধ হ'ল পটজোৱা কুৱেশ্যন নম্বৰ 25 চীনৰ ৰাজধানী চহৰৰ নাম কি ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি বেইজিং চীনৰ ৰাজধানী চহৰৰ নাম হ'ল বেইজিং পিছৰ কুৱেশ্যনটো দিছে ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকী কোন অপশ্যন দিছে কিৰণ বেদী সুস্মিতা উইলিয়াম উমা ভাৰতী সুচিত্ৰা কিপেলানী ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ কিৰণ বেদী ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকীৰ নাম আছিল কিৰণ বেদী ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম ৰঙীন টেলিভিছন সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি 1982 1982 চনৰ পৰা ভাৰতত প্ৰথম ৰঙীন টেলিভিছন সেৱা আৰম্ভণি হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ নাইটিংগেল বুলি কাক কোৱা হয় অপশ্যন দিছে ইন্দিৰা গান্ধী সৰোজনী নাইডু মহাত্মা গান্ধী জৱাহৰলাল নেহৰু ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি সৰোজনী নাইডুক ভাৰতৰ নাইটিংগেল বুলি কোৱা হয় নেক্সট কুৱেশ্যন উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰৰ নাম কি অপশ্যন দিছে জয়পুৰ কলকাতা লক্ষ্ণৌ পাটনা ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি লক্ষ্ণৌ উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰখনৰ নাম হ'ল লক্ষ্ণৌ পিছৰ কুৱেশ্যনটো সুধিছে উমানন্দ মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ভস্মাচল উমানন্দ মন্দিৰটো অসমৰ ভস্মাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যন কোনখন চহৰক চিটি অফ গোল্ডেন টেম্পল বুলি কোৱা হয় অপশ্যন দিছে জয়পুৰ অমৃতসৰ কলকাতা মুম্বাই ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি অমৃতসৰক কি বুলি কোৱা হয় চিটি অফ গোল্ডেন টেম্পল বুলি কোৱা হয় আৰু এই অমৃতসৰ ক'ত অৱস্থিত পাঞ্জাৱত অৱস্থিত নেক্সট কুৱেশ্যন প্ৰথম যুক্তৰাষ্ট্ৰীয় চৰকাৰ ক'ত সৃষ্টি হৈছিল অপশ্যন দি আছে চীন আমেৰিকা আলবেনিয়া উত্তৰ কোৰিয়া ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি আমেৰিকাত নেক্সট কুৱেশ্যন স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথম দেশখনৰ নাম কি অপশ্যন আছে ফিলিপাইন ইউক্ৰেইন আলবেনিয়া উত্তৰ কোৰিয়া ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ফিলিপাইন স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথমখন দেশৰ নাম হ'ল ফিলিপাইন নেক্সট কুৱেশ্যন হৰ্ষচৰিত কোনে ৰচনা কৰিছিল কি সুধিছে হৰ্ষচৰিত কাৰ ৰচনা অপশ্যন দিছে কালিদাস বানভট্ট আবুল ফজল তুলসীদাস ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি বানভট্ট হৰ্ষচৰিত ৰচনা কৰিছিল বানভট্টই নেক্সট কুৱেশ্যন নংক্ৰেম উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় অপশ্যন দিছে অসম কেৰালা মেঘালয় মণিপুৰ
ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন সি মেঘালয় ৰাজ্যত কি পালন কৰা হয় নংক্ৰেন উৎসৱটো পালন কৰা হয় নেক্সট কোৱেশ্চন জুলজিকেল গাৰ্ডেন ক'ত অৱস্থিত কি হৈছে জুলজিকেল গাৰ্ডেন ক'ত অৱস্থিত অপশ্যন আছে গুৱাহাটী কলকাতা আগৰতলা মুম্বাই ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি কলকাতা জুলজিকেল গাৰ্ডেন কলিকতাত অৱস্থিত নেক্সট কোৱেশ্চন পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি অপশ্যনত আছে এছিয়া মহাদেশ আফ্ৰিকা মহাদেশ অষ্ট্ৰেলিয়া মহাদেশ উত্তৰ আমেৰিকা ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন সি অষ্ট্ৰেলিয়া মহাদেশ পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখনৰ নাম হ'ল অষ্ট্ৰেলিয়া মহাদেশ আৰু বৃহত্তমখন হ'ল এছিয়া মহাদেশ নেক্সট কোৱেশ্চন পৃথিৱীৰ বৃহত্তম মৰুভূমি সাহাৰা কোনখন মহাদেশত অৱস্থিত ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি আফ্ৰিকা মহাদেশত পৃথিৱীৰ বৃহত্তম মৰুভূমি সাহাৰা আফ্ৰিকা মহাদেশত অৱস্থিত নেক্সট কোৱেশ্চন এঞ্জেল জলপ্ৰপাত ক'ত অৱস্থিত কি হৈছে এঞ্জেল জলপ্ৰপাত ক'ত অৱস্থিত ইয়াৰে অপশ্যন দি আছে ৰাছিয়া ভেনিজুৱেলা কানাডা আমেৰিকা ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ভেনিজুৱেলা এঞ্জেল জলপ্ৰপাতটো ভেনিজুৱেলাত অৱস্থিত নেক্সট কোৱেশ্চন পৃথিৱীৰ উচ্চতম ৰেল ষ্টেচন টেংগুলা ক'ত অৱস্থিত ইয়াৰে অপশ্যন দি আছে চীন বাংলাদেশ ভাৰত আমেৰিকা ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন সি চীনত অৱস্থিত পৃথিৱীৰ উচ্চতম ৰেল ষ্টেচন টেগুলা চীনত অৱস্থিত নেক্সট কোৱেশ্চন পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি অপশ্যন আছে মাউণ্ট এভাৰেষ্ট গডউইন অষ্টিন কাঞ্চনজংঘা অন্নপূৰ্ণা ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম হ'ল মাউণ্ট এভাৰেষ্ট নেক্সট কোৱেশ্চন পৃথিৱীৰ বৃহত্তম মন্দিৰ আংকুৰ ৱাট ক'ত অৱস্থিত অপশ্যন আছে অষ্ট্ৰেলিয়া কম্বোডিয়া ভাৰত আমেৰিকা ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি কম্বোডিয়াত অৱস্থিত নেক্সট কোৱেশ্চন মিজোৰাম ৰাজ্যৰ ৰাজধানী চহৰৰ নাম কি অপশ্যন আছে আগৰতলা দিছপুৰ আইজল কোহিমা ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি আইজল মিজোৰাম ৰাজ্যৰ ৰাজধানী চহৰখনৰ নাম হ'ল আইজল নেক্সট কোৱেশ্চন কামাখ্যা মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত অপশ্যন আছে চিত্ৰাচল নীলাচল ভস্মাচল মণিকোট ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি নীলাচল পাহাৰত কামাখ্যা মন্দিৰটো অৱস্থিত নেক্সট কোৱেশ্চন আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি চৰাইদেউ আহোমৰ প্ৰথম ৰাজধানীখন আছিল চৰাইদেউ আৰু আহোমৰ শেষৰ ৰাজধানীখন হ'ল যোৰহাট পিছৰ কুৱেশ্যনটো সুধিছে ভাৰতনাট্যম কোনখন ৰাজ্যৰ লোকনৃত্য অপশ্যন দি আছে অসমৰ ৰাজস্থান তামিলনাডু কেৰেলা ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি তামিলনাডু ভাৰতনাট্যম তামিলনাডুৰ ৰাজ্যৰ লোকনৃত্য নেক্সট কুৱেশ্যন অসমৰ ক'ত জুইশালা কাৰখানা আছে ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ধুবুৰী অসমৰ জুইশালা কাৰখানা অৱস্থিত ধুবুৰী জিলাত নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ৰাজস্থান মাটিকালি ফালৰ পৰা ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম হ'ল ৰাজস্থান আনহাতে জনসংখ্যা ফালৰ পৰা হ'ব উত্তৰ প্ৰদেশ পিছৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি গোৱা ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম হ'ল গোৱা নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্বাধিক সাক্ষৰতাৰ হাৰ থকা ৰাজ্যখনৰ নাম কি ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি কেৰেলা ভাৰতৰ সৰ্বাধিক সাক্ষৰতাৰ হাৰ থকা ৰাজ্যখনৰ নাম হ'ল কেৰেলা আৰু যদি কুৱেশ্যন সোধে আটাইতকৈ সাক্ষৰতাৰ হাৰ কম থকা ৰাজ্যখনৰ নাম কি তেতিয়াহ'লে হ'ব বিহাৰ ৰাজ্যখনত আটাইতকৈ সাক্ষৰতাৰ হাৰ নিম্ন নেক্সট কুৱেশ্যন পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল অপশ্যন দি আছে গুৱাহাটী নগাঁও দৰং শিৱসাগৰ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি দৰং পথৰুঘাটৰ ৰণ সংঘটিত হোৱা ঠাইখনৰ নাম হ'ল দৰং জিলা নেক্সট কুৱেশ্যন দাণ্ডি যাত্ৰাত অসমৰ কোনে অংশ লৈছিল অপশ্যন দি আছে চন্দ্ৰধৰ বৰুৱা লীলাধৰ বৰুৱা হেমচন্দ্ৰ বৰুৱা দেৱকান্ত বৰুৱা ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি লীলাধৰ বৰুৱা বিখ্যাত দাণ্ডি যাত্ৰাত অসমৰ পৰা অংশ লৈছিল লীলাধৰ বৰুৱাই পিছৰ কুৱেশ্যনটো সুধিছে সতী সাধিনী কোন বংশৰ আছিল অপশ্যন দিছে আহোম বংশ পাল বংশ চুতীয়া কোচ ৰাজ্য সতী সাধিনী আছিল চুতীয়া বংশৰ ৰাণী
নেক্সট কুৱেশ্যন কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন দিছে বিশ্বসিংহ ৰুদ্ৰসিংহ নৰকাসুৰ নৰনাৰায়ণ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ বিশ্বসিংহ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম আছিল বিশ্বসিংহ নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি অপশ্যন দিছে মৰিগাঁও কাৰ্বি আংলং ডিমা হাছাও ডিব্ৰুগড় শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি কাৰ্বি আংলং জিলা অসমৰ আটাইতকৈ মাটিকালি ফালৰ পৰা ডাঙৰ বৃহৎ ৰাজ্যখনৰ নাম হ'ল কাৰ্বি আংলং জিলা পিছৰ কুৱেশ্যনটো সুধিছে উত্তৰ পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ মালিগাঁও উত্তৰ পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত মালিগাঁৱত অৱস্থিত নেক্সট কুৱেশ্যন তামিলনাডুৰ ৰাজধানী চহৰৰ নাম কি ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি চেন্নাই তামিলনাডুৰ ৰাজধানী চহৰখনৰ নাম হ'ল চেন্নাই নেক্সট কুৱেশ্যন অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত অপশ্যন দিছে শিৱসাগৰ নগাঁও গুৱাহাটী শিলচৰ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি শিলচৰত অৱস্থিত অসম বিশ্ববিদ্যালয় শিলচৰত অৱস্থিত